জীৱনলৈ বহুতো সমস্যা নামি আহিছে, একো সমাধান বিচাৰি পোৱা নাই। যদি সপোনৰ সফৰত হাৰিবলৈ মনে কৈ আছে, যদি সকলোবোৰ এৰি এটি সাধাৰণ জীৱন জীয়াবলৈ মনে কৈ আছে, তেতিয়াহ'লে এই কাহিনীটো আপোনাৰ বাবে। এই কাহিনীটোৱে আপোনাক সাহস দিব। কাহিনীটোৰ পৰা আপুনি বহুতো কিবা কিবি শিকিব পাৰিব। কাহিনীটো হৈছে এজন খেতিয়ক আৰু তেওঁৰ পোহনীয়া গাধটো। এদিনৰ কথা, দিনটোৰ কাম শেষ কৰি খেতিয়কজন আৰু গাধটোৱে ঘৰলৈ উভতিছে। কিছুদূৰ অহা বাটত কিবা কাৰণত গাধটোৱে গাঁতত পৰি যায়। খেতিয়কজনে বহুবাৰ চেষ্টা কৰিও বিফল হ'ল। গাধটোক তুলিব নোৱাৰিলে। লেবেজান খেতিয়কজনে ভাবিলে, গাধটোক আৰু উলিয়াব নোৱাৰিম, গতিকে গাধটোক কবৰ দিয়া যাওক, কাৰণ ইয়াক কোনো জন্তুৱে যাতে মাৰি পেলাই খাই পেলাব নোৱাৰে। কিছু দূৰত এটি মাটিৰ দম দেখি খেতিয়কজনে অলপ অলপকৈ মাটি আনি গাধটোৰ গাত দিবলৈ ধৰিলে। কিন্তু আচৰিত কথা যে গাধটোৱে মাটিত পোত নাযায়, মাটিৰ সহায়ত লাহে লাহে ওপৰলৈ উঠি আহে আৰু গাধটোৱে পুনৰ জীৱন ঘূৰাই পায়। গতিকে বন্ধুসকল, এসময়ত খেতিয়কজনে হাৰ মানি গাধটোক কবৰ দিয়াৰ কথা ভাবিছিল, কাৰণ গাধটোক বচোৱাৰ একো বিকল্প নাছিল। যিটো উপায়েৰে গাধটোক কবৰ দিয়াৰ কথা আছিল, সেইটো উপায়েৰে গাধটোৰ জীৱন বাচি গ'ল। গতিকে বন্ধুসকল, আমাৰ জীৱনলৈকেও এনেকুৱা সময় বাৰে বাৰে আহিব, আৰু আমি এনেকৈ ভাবিলে নহ'ব যে সমস্যাটোৰ সমাধান নাই। সকলো সমস্যাৰে সমাধান আছে। পৃথিৱীত এনেকুৱা কোনো সমস্যাই নাই যাৰ সমাধান নাই। গতিকে বন্ধুসকল, যদি কাহিনীটো ভাল লাগিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাহিনীটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।